নমস্কাৰ। প্ৰথমতে আপুনি প্লে ষ্ট'ৰ অ'পেন কৰিব। প্লে ষ্ট'ৰ অ'পেন কৰাৰ পিছত তাত চাৰ্চ বাটনত ক্লিক কৰি আপুনি লিখিব লাগিব ছায়েন্স HSLC ক্লাছ 9। তাৰপিছত ইয়াৰ প্ৰথম যিটো আপছ তাত ক্লিক কৰিব। আছামিজ ক্লাছ 9 ছায়েন্স সলিউশ্যন বুলি এইটো আপছ পাব, যিটো আপছত কেৱল অসমীয়াতে সকলোবিলাক প্ৰশ্নৰ উত্তৰ পাই যাব, কোনো ধৰণৰ পইচা খৰচ নকৰাকৈ ফ্ৰী। এতিয়া প্লে ষ্ট'ৰ পৰাই ডাউনলোড কৰাৰ পিছত এইটো অ'পেন কৰাতে প্ৰথমত এনেকুৱা ধৰণৰ ইয়াৰ অধ্যায়বিলাকৰ নাম দেখাবলৈ পাব। যিকোনো এটা অধ্যায়ত তাত ক্লিক কৰিব। ক্লিক কৰিলে সেই অধ্যায়টোৰ সকলোবিলাক মিডিল কুৱেশ্যন বা অনুশীলনী পাঠভিত্তিক যিবিলাক কুৱেশ্যন থাকে সকলোবিলাক কুৱেশ্যন আপোনালোকে পাব। এই ভিডিঅ'টোত এইখিনি আছিল। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। অৱশেষত ধন্যবাদ।